নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা ইতিমধ্যে আমি মহাকাশৰ বহুত কথা গম পাই আহিছো আৰু আজি আমি পঢ়িম সৌৰজগতৰ ওপৰত আমাৰ সৌৰজগতখন এতিয়া চোৱা আমাৰ সৌৰজগতখনত কি থাকে আমি জানো আমাৰ সৌৰজগতখনত আমাৰ শক্তিৰ উৎস সূৰ্য থাকে হয়নে আৰু সূৰ্যটোৱে আমাৰ সৌৰজগতৰ একমাত্ৰ তৰা আৰু আমি সৌৰজগতৰ তৃতীয় নম্বৰ গ্ৰহ পৃথিৱীত বাস কৰো হয়নে আৰু চাওঁ আহা সৌৰজগতৰ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা সকলো নৱমণ্ডলীয় পদাৰ্থৰে গঠিত এতিয়া আমাৰ সৌৰজগতখন কি জানানে সূৰ্য আৰু ইয়াৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ পৰিভ্ৰমণ কৰি থকা গ্ৰহ নক্ষত্ৰ এইবোৰ লৈ কি জানানে আমাৰ সৌৰজগতটো গঠিত হৈ আছে হয়নে আৰু ভালকে চোৱাচোন আমাৰ এইটো সূৰ্য হয়নে ই আমাৰ একমাত্ৰ তৰা এতিয়া যে আমি কৈ আছো যে ধ্ৰুৱ তৰা বা লুব্ধক সিৰিয়াছ এইবোৰ বিষয়ে যে পঢ়ি আছো এইবোৰ কি জানানে এইবোৰ আমাৰ সৌৰজগতত নাই আমি যদিও ইহঁতক দেখো কিন্তু এইবোৰ আমাৰ সৌৰজগতত নাই আমাৰ সৌৰজগতত থকা একমাত্ৰ তৰা হৈছে আমাৰ সূৰ্য বুজিছা আৰু চোৱা এই সূৰ্যৰ তেনেও ওচৰত কোন আছে বুধ গ্ৰহ আছে তাৰ পাছত চোৱা তাৰ পাছত কি আছে জানানে এটো শুক্ৰ গ্ৰহ আছে তাৰ পাছত আমি এই তৃতীয় নম্বৰ গ্ৰহ পৃথিৱীত আছো তাৰ পাছত চোৱা এটো কি আছে মংগল গ্ৰহ আছে হয়নে তাৰ পাছত চোৱা এটো বৃহস্পতি গ্ৰহ আছে তাৰ পাছত এটো শনি গ্ৰহ আছে তাৰ পাছত এটো ইউৰেনাছ আৰু এটো নেপচুন বুজিছা আৰু এইবোৰ যে টুকুৰা তোমালোকে এইবোৰ দেখিছা এইবোৰ হৈছে গ্ৰহাণুৰ প্ৰতীক বুজি পাইছা আৰু চোৱা এই বস্তুবোৰৰ ভিতৰত আছে গ্ৰহ চন্দ্ৰ ধূমকেতু গ্ৰহাণু উল্কাপিণ্ড ধূলিৰ কণা আৰু গেছ বুজিছানে সূৰ্যৰ চাৰিওফালে বস্তুসমূহৰ গতিকে পৰিভ্ৰমণ বুলি কোৱা হয় এতিয়া সূৰ্যৰ চাৰিওফালে যে বস্তুবোৰ গ্ৰহবোৰ যে ঘূৰি আছে এইবোৰক কি বুলি কয় জানানে এই গ্ৰহবোৰ ঘূৰি থকা কাৰ্যটোক পৰিভ্ৰমণ বুলি কয় সূৰ্য সৌৰজগতৰ আটাইতকৈ ডাঙৰ সদস্য আৰু সূৰ্য হৈছে আমাৰ সৌৰজগতখনৰ আটাইতকৈ ডাঙৰ সদস্য আৰু ইয়ে আমাৰ শক্তিৰ উৎস বুজিছা তাৰ পাছত চোৱা এতিয়া আমি পঢ়িম আমাৰ সৌৰজগতৰ একমাত্ৰ তৰা সূৰ্যৰ ওপৰত বুজিছানে সূৰ্য এইটো কাৰণে একমাত্ৰ তৰা বুলি কৈছো সূৰ্য আমাৰ তেনে ওচৰত আছে আৰু আমাৰ সৌৰজগতখনৰ ভিতৰত আছে আৰু বাকি যিবোৰ লুব্ধক হওক ধ্ৰুৱ তৰা হওক এইবোৰ আমাৰ সৌৰজগতৰ বাহিৰত আছে আৰু সেই কাৰণে আমি সিহঁতক বহুত সৰু দেখো গম পাইছা এসোৱা সূৰ্য এটা তৰা আৰু ই পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে বুজিছানে ই এক বিশাল গেছৰ বল যিয়ে বৃহৎ পৰিমাণৰ তাপ আৰু পোহৰ নিৰ্গত কৰে এতিয়া চোৱাচোন সূৰ্যটো কি আমি যে বলটোৰ নিচিনা সূৰ্যটো দেখো সূৰ্যটো আচলতে কি জানানে গেছেৰে তৈয়াৰী বিভিন্ন গেছ আছে আৰু সেই গেছবিলাকে কি জানানে বহুত তাপ আৰু পোহৰ নিৰ্গত কৰে আৰু সেই কাৰণে সূৰ্যৰ পৰা আমি কি পাওঁ জানানে পোহৰ পাওঁ বুজিছা আৰু চোৱা এই শক্তি সমগ্ৰ সৌৰজগতৰ শক্তিৰ প্ৰধান উৎস এই সূৰ্যৰ আমি যিটো শক্তি সেইটো সমগ্ৰ সৌৰজগতৰ শক্তিৰ প্ৰধান উৎস কাৰণ এই আমাৰ সৌৰজগতখনে এই সূৰ্যৰ পৰা তাপ আৰু পোহৰ পায় দিনৰ আকাশত দেখা পোৱা আটাইতকৈ ডাঙৰ জ্যোতিষ্ক বস্তুটোৱে হৈছে সূৰ্য আমি যে দিনৰ আকাশত যেটো দেখা পাওঁ আটাইতকৈ জ্যোতিষ্ক যেটো বস্তু সেইটোৱে হৈছে সূৰ্য আন তৰাবোৰ অত্যন্ত দূৰত থকাৰ বাবে সৰু দেখা যায় যদিও বহুতো সূৰ্যতকৈ ডাঙৰ আৰু উজ্জ্বল এতিয়া চোৱা আমি যে বাকি তৰাবোৰ যে দেখো যিবোৰ লুব্ধকেই হওক বা ধৰা ধ্ৰুৱ তৰাই নহওক কিয় সেইবোৰ জানানে বহু দূৰত আছে আৰু সেই কাৰণে সেইবোৰক আমি সৰু দেখো কিন্তু তাৰ মাজত এনেকুৱা কিছুমান তৰা আছে যিবোৰ সূৰ্যতকৈ বহুত গুণে ডাঙৰ কিন্তু সূৰ্য আমাৰ পৃথিৱীৰ তিনি ওচৰত আছে
আৰু সেই কাৰণে আমি ইয়াক জানানে ডাঙৰ দেখা পাওঁ তাৰ পাছত চোৱা দিনত তৰা দেখা নাযায় কাৰণ সূৰ্যৰ উজ্জ্বলতাই সেইবোৰক লুকুৱাই ৰাখে এতিয়া ৰাতিৰ আকাশত যে আমি তৰা দেখা পাওঁ দিনত দেখা নাপাওঁ কিয় নাপাওঁ জানানে দিনত থাকে সূৰ্য আৰু সূৰ্যৰ পোহৰ ইমানেই বেছি সেইকাৰণে বাকি তৰাবোৰৰ পোহৰ আমি দেখা নাপাওঁ বা বাকি তৰাবোৰ লুকাই থকা নিচিনা দেখো যেতিয়া ৰাতি আন্ধাৰ হৈ যায় সূৰ্য যেতিয়া নাথাকিব তেতিয়াহে আমি তাত তৰা চন্দ্ৰ এইবোৰ দেখা পাওঁ বুজিছা তাৰ পাছত চোৱা সূৰ্যৰ বিষয়ে আচৰিত তথ্য এতিয়া সূৰ্যটোৰ বিষয়ে জানিবা আমি গম পাইছো ই যে এটা গেছৰ বল হয়নে ইয়াত বিভিন্ন ধৰণৰ তাপ আছে আৰু ই আমাক পোহৰ দিয়ে ই শক্তিৰ উৎস হয় ইয়াৰ বিষয়ে আৰু কি জানো চাওঁ আহা এইটো চোৱা সূৰ্য এয়া আমি থকা পৃথিৱীখন আৰু এইটো আমাৰ চন্দ্ৰ যিটো আমাৰ উপগ্ৰহ হয়নে তাৰ পাছত চোৱা সূৰ্য আৰু পৃথিৱীৰ দূৰত্ব প্ৰায় 150 নিযুত কিলোমিটাৰ এতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব কিমান জানানে 150 নিযুত কিলোমিটাৰ কিমান বেছি হয়নে নহয় 150 নিযুত ভাবাচোন কিমান বহু দূৰত আছে হয়নে সৌৰজগতৰ ভিতৰত দূৰত্ব প্ৰকাশ কৰিবলৈ এষ্ট্ৰনমিকেল ইউনিট একক হৈছে এক দৰকাৰী একক এতিয়া চোৱা সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বটো যেনেকৈ 150 নিযুত কিলোমিটাৰ এই দূৰত্বটো ব্যৱহাৰ কৰিবলৈ জানানে বিজ্ঞানীসকলে কি কৰিলে জানানে এটা একক বনালে সেই এককটোৰ নাম হৈছে এষ্ট্ৰনমিকেল ইউনিট আৰু এইটোৱে মহাকাশৰ বস্তুবোৰৰ মাজত দূৰত্ব বুজাবলৈ ব্যৱহাৰ কৰে এইটো হৈছে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ জোখ আৰু এই এষ্ট্ৰনমিকেল ইউনিটটোৱে মানে কি জানানে 1 AU যাক AU মানে যেনেকৈ তোমালোকে M মানে মিটাৰ বুজা CM মানে সেন্টিমিটাৰ বুজা তেনেকৈ AU টোৱে কি বুজায় জানানে এষ্ট্ৰনমিকেল ইউনিট বুজায় আৰু 1 এষ্ট্ৰনমিকেল ইউনিট মানে কিমান জানানে 150 নিযুত কিলোমিটাৰ বুজিছানে এইটো নিযুত কিলোমিটাৰ তাৰ মানে তোমালোকক যদি কোনোবাই সোধে 1 এষ্ট্ৰনমিকেল ইউনিট মানে কি জানানে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব যেটো হৈছে 150 নিযুত কিলোমিটাৰ বুজিছা তাৰ পাছত চোৱা সূৰ্যটো ইমান ডাঙৰ যে 13 লাখ পৃথিৱীৰ আকৃতিৰ গ্ৰহক ইয়াত সুমুৱাই থব পাৰি এতিয়া চোৱাচোন সূৰ্যটো ইমানেই বেছি ডাঙৰ ইয়াক জানানে 13 লাখটা পৃথিৱীৰ আকৃতিৰ গ্ৰহ ইয়াৰ ভিতৰত আমি ভৰাই থৈ দিব পাৰিম বুজিছানে কাৰণে কিমান বেছি ডাঙৰ হ'ব পাৰে হয়নে সূৰ্যৰ পৃষ্ঠভাগৰ উষ্ণতা হৈছে প্ৰায় 5500 ডিগ্ৰী সেলসিয়াস এতিয়া সূৰ্যৰ পৃষ্ঠভাগ কিমান গৰম হৈ থাকে জানানে 5500 ডিগ্ৰী সেলসিয়াস উষ্ণতা ভাবাচোন কিমান বেছি গৰম হৈ থাকিব আমি 100 ডিগ্ৰী সেলসিয়াস উতলি থকা পানীখিনিকে চুব নোৱাৰো হয়নে তাৰ মানে 5500 ডিগ্ৰী সেলসিয়াস কিমান বেছি গৰম হ'ব পাৰে তোমালোকে ভাবি চাবাচোন হয়নে আৰু চোৱা বহুতে প্ৰাচীন সভ্যতাই ভাৰতক সূৰ্য দেৱতা বুলি পূজা কৰিছিল জানানে বহুতো প্ৰাচীন যুগত মানে সূৰ্য এই ভাৰতীয় সভ্যতাৰ এই সূৰ্যই আমাক পোহৰ দিয়ে তাপ দিয়ে হয়নে এই সূৰ্য কি বুলি কৈছিল জানানে সূৰ্য দেৱতা বুলি কৈছিল আৰু সূৰ্য দেৱতা হিচাপে পূজা কৰিছিল যেনেকৈ তোমালোকে সূৰ্য নমস্কাৰ যোগাটো কৰি পাইছা সেই সূৰ্য নমস্কাৰটো সূৰ্যক লৈ কৰা হৈছে জানানে সূৰ্যক প্ৰণাম কৰা হৈছে তোমালোকে ৰাতিপুৱা শুই উঠি যেতিয়া সূৰ্য উদয় হয় তেতিয়া এই সূৰ্য নমস্কাৰ যোগাটো কৰি চাবাচোন মনটো বহুত শান্তি লাগে আৰু আমি বহুতো পজিটিভ এনাৰ্জিও লাভ কৰিব পাৰো কাৰণ সূৰ্য হৈছে আমাৰ পৃথিৱীৰ শক্তি বুজিছা আৰু চোৱা সূৰ্যৰ শক্তিৰ এক ক্ষুদ্ৰ অংশয়ো পৃথিৱীত জীৱন ধাৰণ কৰিবলৈ যথেষ্ট এই সূৰ্যৰ শক্তিৰ এক পৰিমাণৰ ক্ষুদ্ৰ অংশ কি কৰে জানানে পৃথিৱীত যে জীৱ আছে জীৱন ধাৰণ কৰিবলৈ যথেষ্ট এই পৃথিৱীত জীৱ একমাত্ৰ এটো কাৰণে আছে কাৰণ আমাৰ সৌৰজগতত সূৰ্য আছে
হালুক সংশ্লেষণ সূৰ্যৰ পোহৰৰ ওপৰতে নিৰ্ভৰশীল এতিয়া চোৱা হালুক সংশ্লেষণ মানে কি তোমালোকে ইতিমধ্যে গম পোৱা যে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে হয়নে কিহৰ সহায়ত শিপাই সংগ্ৰহ কৰা পানী বায়ুৰ কাৰ্বন ডাই অক্সাইড আৰু সূৰ্যৰ পোহৰৰ সহায়ত হয়নে একমাত্ৰ সূৰ্যৰ পোহৰৰ কাৰণেহে হালুক সংশ্লেষণ পদ্ধতিটো সম্ভৱ হয় আৰু সকলো জীৱৰ বাবে খাদ্য আৰু অক্সিজেন আৰু চোৱা এই সকলো জীৱৰ কাৰণে কি কৰে জানানে হালুক সংশ্লেষণ পদ্ধতিয়ে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় হয়নে আকৌ সেই উদ্ভিদক আমি প্ৰাণীবিলাকে গ্ৰহণ কৰো আৰু লগতে উদ্ভিদে কি কৰে জানানে উদ্ভিদে নিকাহত অক্সিজেন গেছটো এৰি দিয়ে দিনৰ ভাগত হয়নে যাৰ ফলত সেই অক্সিজেন গেছটো আমি প্ৰাণীসমূহে গ্ৰহণ কৰো হয় নহয় তাৰ মানে সূৰ্যৰ পোহৰ যদি নাথাকে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব আৰু উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিলে প্ৰাণীসমূহ জীৱিত হৈ থাকিব নোৱাৰিব হয়নে নহয় আৰু চোৱা ই পৃথিৱীৰ জলবায়ু বতৰ ঋতু জলচক্ৰ আৰু বতাহক পৰিচালিত কৰে জানানে ই পৃথিৱীৰ জলবায়ুকো নিয়ন্ত্ৰণ কৰে লগতে বতৰ তোমালোকে বতৰৰ এপত চালে তোমালোকে গম পাবা আজি বতৰটো ডাৱৰীয়া আজি সূৰ্য বেছি ওলাব আজি সূৰ্য বোলে নোলায় আজি ডাৱৰীয়া হৈ থাকিব হয়নে লগতে ঋতু আমাৰ যিমানকেইটা ঋতু আছে সেই ঋতুটো কোনে পৰিচালিত কৰে জানানে একমাত্ৰ সূৰ্যই আৰু লগতে জলচক্ৰ এতিয়া চোৱা জলচক্ৰ মানে তোমালোকে বুজি পোৱা নদী পুখুৰী সাগৰ মহাসাগৰ পানীবোৰ সূৰ্যৰ পোহৰৰ ফলত কি হয় ভাপ হৈ উৰি গুচি যায় হয়নে আৰু উৰি গৈ বায়ুমণ্ডলত কি হয় ভাপ হৈ জলীয় বাষ্প হৈ থাকে হয়নে তাৰ পাছত বায়ুমণ্ডলত ওপৰলৈ গৈ ঠাণ্ডা হয় কি হয় ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত কি হয় জানানে বৰফৰ সৃষ্টি হয় বৰফ অৰ্থাৎ ডাৱৰৰ সৃষ্টি হয় হয়নে নহয় এই ঘনীভৱন প্ৰক্ৰিয়াৰে যেতিয়া ডাৱৰৰ সৃষ্টি কৰিব সেই ডাৱৰৰ টোপালবোৰ যেতিয়া গধুৰ হৈ যাব গধুৰ হৈ পুনৰ কি হ'ব বৰষুণ হৈ পৃথিৱীৰ বুকুলৈ গুচি আহিব নহয় জানো এই জলচক্ৰ প্ৰক্ৰিয়াটো একমাত্ৰ এইটো কাৰণে সংঘটিত হয় কাৰণ আমাৰ পৃথিৱীত কি আছে সূৰ্য আছে বুজিছা আৰু চোৱা সূৰ্যৰ পৰৱৰ্তী নিকটতম তৰা প্ৰক্সিমা চেণ্টাউৰি প্ৰায় 2,69,000 AU দূৰত্ব এতিয়া চোৱা সূৰ্যৰ পিছতে আৰু এটা তৰা প্ৰায় সূৰ্যৰ ওচৰতে আৰু এটা তৰা আছে যাৰ নামটো হৈছে প্ৰক্সিমা চেণ্টাউৰি ই প্ৰায় জানানে 2,69,000 AU দূৰত্ব আছে AU মানে মই অলপ আগতে কৈছিলো অষ্ট্ৰনমিকেল ইউনিট চোৱা পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 150 নিযুত কিলোমিটাৰ যাক আমি 1 AU বুলি কৈছো 1 AU এ যদি 150 নিযুত কিলোমিটাৰ হয় তেতিয়াহ'লে চোৱা 2,69,000 AU কিমান নিযুত কিলোমিটাৰ হ'ব হয়নে নহয় তাৰ মানে হেতু কিমান বেছি দূৰত আছে হয়নে সূৰ্যৰ বয়স প্ৰায় 4.6 বিলিয়ন বছৰ এতিয়া সূৰ্যৰ বয়স জানানে 4.6 বিলিয়ন বছৰ কিমান বছৰ হ'ব পাৰে ভাবাচোন ইয়াৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 100 গুণ এতিয়া চোৱা সূৰ্যটো গোল হয়নে নহয় আৰু আমি জানো যে গোল বস্তুটো ব্যাস থাকিব হয়নে বৃত্তাকাৰ বস্তুৰ ব্যাস থাকিব সেই ব্যাসডাল জানানে কিমান ডাঙৰ পৃথিৱীৰ ব্যাসৰ 100 গুণ ডাঙৰ পৃথিৱীৰ যিডাল ব্যাস আছে তাতকৈ 100 গুণ ডাঙৰ হ'ব তাৰ মানে সূৰ্যটো পৃথিৱীতকৈ কিমান বেছি ডাঙৰ হয়নে নহয় ইমান খিনিলে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন সূৰ্যৰ চাৰিওফালে বস্তুসমূহৰ গতিক কি কোৱা হয় তে সূৰ্যৰ চাৰিওফালে বস্তুবোৰ যে ঘূৰি থাকে সেই ঘূৰা কাৰ্যটোক কি বুলি কয় জানানে কি বুলি কয় আমি জানো তাক কয় পৰিভ্ৰমণ হয়নে সূৰ্যৰ চাৰিওফালে পৃথিৱী যে ঘূৰি থাকে বুধ গ্ৰহ ঘূৰি থাকে সেইবোৰ ঘূৰি থকা সেই প্ৰক্ৰিয়াটোক পৰিভ্ৰমণ বুলি কয় বুজিছানে তাৰ পাছত চোৱা সূৰ্য আৰু পৃথিৱীৰ মাজৰ গড় দূৰত্ব প্ৰায় কিমান সূৰ্য আৰু পৃথিৱীৰ মাজত গড় দূৰত্ব কিমান অলপ আগতে কৈ আহিলো 150 নিযুত কিলোমিটাৰ ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ